নমস্কাৰ। অসম চৰকাৰৰ বিভিন্ন চাকৰিসমূহত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সন্নিৱিষ্ট কৰি আজিৰ এই তৃতীয় খণ্ডটো আৰম্ভ কৰিবলৈ লৈছোঁ। কালিৰ যদি প্ৰথম আৰু দ্বিতীয় খণ্ডটো চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাব পাৰিব। প্ৰথম প্ৰশ্নটোলৈ লৈছোঁ। তুংগভদ্ৰা আৰু ভীমা তলত দিয়া কোনখন নদীৰ উপনদী? অপশ্যন দিয়া আছে এ কৃষ্ণা, বি কাবেৰী, চি মহানদী, ডি নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৃষ্ণা, অপশ্যন এ। নাম্বাৰ 2, দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? অপশ্যন দিয়া আছে এ পাঞ্জাৱ, বি গুজৰাট, চি তামিলনাডু আৰু ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুজৰাট। দাণ্ডিয়া ৰাস গুজৰাটৰ এক জনপ্ৰিয় নৃত্য। নেক্সট কুৱেশ্যন। আটাইতকৈ দীঘল সমুদ্ৰ উপকূল কোনখন ৰাজ্যত আছে? অপশ্যন দিয়া আছে এ গুজৰাট, বি মহাৰাষ্ট্ৰ, চি অন্ধ্ৰপ্ৰদেশ, ডি উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুজৰাট। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ অপশ্যন দিয়া আছে এ ডেনিউৰ, বি টেমছ, চি চিন, ডি নীল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিন। পেৰিছ চিন নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? জানে আপোনালোকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছাহাৰা। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি আপোনালোকে আগতেই জানে। তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আমাৰ নেক্সট কুৱেশ্যন। তলত দিয়া কোনজন ফ্ৰণ্টিয়াৰ গান্ধী নামে প্ৰসিদ্ধ? অপশ্যন দিয়া আছে এ সঞ্জয় গান্ধী, বি ফিৰোজ গান্ধী, চি খান আব্দুল গফৰ খান আৰু ডি জয়প্ৰকাশ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যন। 10 ডাউনিং ষ্ট্ৰীট কাৰ চৰকাৰী বাসভৱন? অপশ্যন দিয়া আছে এ আমেৰিকাৰ ৰাষ্ট্ৰপতি, বি ভাৰতৰ ৰাষ্ট্ৰপতি, চি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ডি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। আপুনি যদি মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 8 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো ক্ৰীড়াৰ লগত ৰঞ্জী ট্ৰফী জড়িত? অপশ্যন দিয়া আছে এ লন টেনিছ, বি বেডমিণ্টন, চি ক্ৰিকেট আৰু ডি হকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ৰিকেট। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন। মালগুৰি ডেইজ কিতাপখন কোনে লিখিছিল? অপশ্যন এ আৰ কে নাৰায়ণ, বি ৰুডিয়াৰ্ড কিপলিং, চি ছালমান কাছদি আৰু ডি অনিতা নায়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণৰ সম্পূৰ্ণ নামটো হৈছে ৰাচিপুৰম কৃষ্ণস্বামী নাৰায়ণ। তেওঁৰ কিতাপখনৰ নাম আছিলে মালগুৰি ডেইজ, মনত ৰাখিব। শেষৰ তথা অন্তিম প্ৰশ্নটো। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলেকজেণ্ডাৰ ফ্লেমিঙে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।